নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভাবিছোঁ আপোনালোক সকলোৰে আগত আমাৰ ফেমিলিটোক চিনাকি কৰাই দিওঁ। তো ভিডিঅ'টো বলক আৰম্ভ কৰোঁ, আৰু যদি ভাল লাগে লাইক এটা কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। তো বলক ভিডিঅ' ষ্টাৰ্ট কৰোঁ, স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু পোনপ্ৰথমে মই দেখুৱাব বিচাৰিছোঁ মোৰ মা পাপাক। এয়া হৈছে মোৰ মা আৰু পাপা, যিয়ে মোক জন্ম দি এই সুন্দৰ পৃথিৱীখন দেখাইছিল। বহুত বেছি ভাল পাওঁ মা পাপাক, সদায় কুশলে থাকক মা দেউতা। আৰু তাৰপিছতে আহি গ'ল মোৰ মানুহজন, মানে হাজবেণ্ড। আৰু এয়া হৈছে হাজবেণ্ডৰ মাক, যিগৰাকী মাতৃয়ে মোৰ সপোনৰ ৰজাজনক পোৱাৰ আশাকণ পূৰণ কৰিছে। আৰু লগতে এয়া আহি গ'ল দুজন ভাইটি আৰু ডাঙৰ ভাইটিৰ ঘৈণীয়েক, আৰু আহি গ'ল মোৰ ডাঙৰ বা এজনী, যিয়ে মোক বহুত বেছি মৰম কৰে। আৰু আহি গ'ল এয়া মোৰ সৰু বা, তাইও মোক বহুত বেছি মৰম কৰে, কাৰণ যিহেতু দুজনী বায়েকৰ মাজত এজনী ভৈনীয়েকটো মৰমটো কৰিবই। আৰু আহি গ'ল এয়া মোৰ আটাইতকৈ মৰমৰ ভাগিন, ডাঙৰ ভাগিন। তাৰপিছতে এয়া আহিছে মোৰ সৰু ভাগিন, সঁচাকৈ বহুত মৰম লগা হয়, বহুত ভাল লাগে, মৰম লাগে। তাৰপিছতে আহি গ'ল মোৰ অভিশ্ৰুতি, যিয়ে মোৰ সুন্দৰ সংসাৰখন আৰু সুন্দৰ কৰি তুলিলে। আৰু কেনেকুৱা পালে জনাবচোন ভিডিঅ'টো চাই। যদি ভাল লাগিছে লাইক এটা কৰি দিব। আজিলৈ বাই বাই।